আজি বোকাজানৰ বৰপথাৰৰ বাগানৰ শ্ৰমিকসকলে ৰাতিপুৱা বাগানৰ মালিকৰ বিৰুদ্ধে নামি পৰে প্ৰতিবাদত। বাগানখনৰ শ্ৰমিকসকলৰ ওপৰত বছৰ বছৰ ধৰি অন্যায় কৰি আছে বাগানখনৰ মালিকে। শ্ৰমিকসকলক সময়মতে দৰমহা নিদিয়া, বিৰুদ্ধে খোৱা পানীৰ যোগান নাই ইত্যাদি বহুতো সমস্যা লৈ আজি শ্ৰমিকসকল নামি পৰে প্ৰতিবাদত। বোকাজানৰ পৰা সিদ্ধান্ত কিমিৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইम्स। पहले 12 दिन था, 18 दिन हो गया तनख्वाह, 18 दिन में होगा, आने वाला शनिवार में होगा। बोलो ना 18 दिन हो गया हम लोग का तनख्वाह। सर निजोर के पानी सुविधा करिबो पारा नाही। लास्ट तक देखो केन होते कन देखो देला दुम करिबो। हां बोल वालो बोलो जान वालो बोलो टूटा কথা নহয় কি ইমান ডাঙৰ বাগান চলে কি কানে এতনা মাটি লেকে ওয়ারি করতে পারো वो पार्सनल परसेंट बेलेग को अंदर सब एवरीथिंग वस्तु দিব লাগে আমি একো বস্তু নাই দিছো নাই পারছে বাগান ছড়ি ভাগি যাও বাহিন যে তোকে নাই দিছেন আবার আমি কি লাগলে 1 লাখ খাবো খড়া হয়ে যা মই রাখিছিলো 6 মাহ মই মালিকক খুদিছো যে মোক টকা লাগে টকা নাই বুলি কলে तुमर पेपर डॉक्यूमेंट्स विचारले मैं पेपर पूरा डॉक्यूमेंट्स दिलो तोरा डॉक्यूमेंट्स दियार पाছত কৈছে তোর পয়সা ব্যাংকত সোমাই যাব কিন্তু সোমোৱা নাই মোৰ লৰাটো ভুগি আছে কিডনিকৰ বেমাৰত কিন্তু মালিকে কৈছে হ'ব কেতিয়া মোৰ লৰাটো মৰিলে হ'ব নেকি হ্যাঁ লৰাটো মৰি যাব তেতিয়া হ'ব নেকি একাউন্ট নম্বৰ বিচাৰিছে গোটে ডকুমেন্টস লৈছে মোৰ মানে ডিটেইলস বস্তু লৈছে আৰু পইচা মই তোৰ পেपर পইচা বিচাৰি দিছো বুলি মোৰ পেपर টকা বিচাৰিছো মই মোৰ লৰাক ভাল কৰিম বুলি এনেকা কৰি মোৰ লৰাক একটা ধকাই দিলে মোৰ সৰু লৰাটো এনেকা মই পইচা বিচাৰি মৰি গল লৰাটো মোৰ মেট্ৰিক ফাইনাল দিছিলে আৰু এইটো মোৰ হাই সেকেন্ডাৰী পঢ়ি আছে अरे लड़ाटो এতিয়া মোৰ কিটনি করবে আরে এতিয়া ক্ষমা মই গুৱাহাটীত ৰাখিছো এক পয়সা দিয়া নাই 3000 টাকা দিছিলে 3000 টাকা পয়সা কাটি লৈ লয় মাস নাই হতে পিএফ কাটা হবে যে মোৰ লৰা 3000 টাকা দিছিলে 3000 টাকা পয়সা কাটি লৈ ললে মোৰ দৰমাৰ পৰা আমি চলিম কেন কাম মই পার্মানেন্ট লেবার হয় হৰুৰ পৰা পার্মানেন্ট কাম কৰি আছো লৰা মা বাপে সবে গোষ্ঠী ইয়াত মৰি গৈছো কিন্তু আমাৰ একো সুবিধা কৰি নিদিয়ে तीसरा नंबर मोर पक्का घर दिसे बोले पक्का घर गुटे पानी परे आरो बिजी थाको एफाले परे एफाले हो किंतु किबाटा होदिले हबो বুলি কয় কিন্তু কেতিয়া ন হয় यार কোনো जुगात ন হয় आरो আমার মালিক এনেক আমাক সবক পৰাইছে আজি কোম্পানি বুলি আমি ভাবো কিন্তু কোম্পানি আমাক কি ভাবে আমাক মানে বুড়বক বলিও নকয় আমাক জানোয়ার বুলি ভাবে জানোয়ার আমি জানোয়ার বৰপথাৰ চাহ বাগিচাত কাম কৰোঁ কিন্তু আজি মই 1 টকা 10 পইচাতেই বাগিচাত কাম কৰি আজি এই বাগিচাৰ মই প্ৰেচিডেণ্ট হওঁ প্ৰেচিডেণ্ট হিচাপতো কাম কৰোঁ হ'লেও আমাৰ কোনো দিনৰ কথা বাৰ্তাৰ তেওঁ কোনো যুক্তি নলয় যিকোনো কথা আমি কৰিব বিচাৰো বা মাগিব বিচাৰো বা দাবী কৰোঁ আমাৰ দাবী তেখেতে অমান্য কৰে আনকি আমাৰ হাকা সংঘৰ গোলাঘাটৰ যিটো আমাৰ প্ৰশাসন আছে এই প্ৰশাসনত গৈও আমি চুক্তি কৰোঁ চুক্তিনামাত কাগজ পত্ৰ আনি দিওঁ তথাপি এই বিষয়টো তেখেতে কোনো অমান্তি মানে হয় আৰু দাবী বলা বস্তুটো কোনো একো নাই আজি খোৱা পানীৰ ব্যৱস্থা নাই ঘৰ মেৰামতিৰ ব্যৱস্থা নাই পিএফ নাই গেজেটি নাই ইয়াতে আজি প্ৰায় 50 জন মানুহ এনেকে মৰি থাকিলে তেখেতৰ পইচা এতিয়ালৈকেও পোৱা নাই যাতে আমি এই কথাটো জানাব বিচাৰিছো যে প্ৰশাসনক আমি এই প্ৰশাসনক জনাও যে আমি এই কথা প্ৰশাসনক জনালে কিজানি আমাৰ এই দুখীয়া শ্ৰেণীৰ কাৰণে আমাক সহায় সহযোগ বুলি আমি এই কথাটো ৰাইজৰ আগতে সাক্ষাৎ কৰিব বিচাৰিছো আৰু এই প্ৰশাসনে কিজানি আমাক কিবা সহায় সহযোগ কৰিব পাৰে
যি মানে আমাৰ মানে এতিয়া আজি দৰমহা বুলি নহয়, আজি খোৱা পানী বুলি নহয়, আজি কণ ল'ৰা ছোৱালীৰ সুবিধা নাই। যিটো আমাৰ স্কুলৰ খাদ্য খোৱা বাটিৰ থালি প্ৰশাসনৰ এইটো আহে, সেই ৰেচন তেখেতে লেবাৰক ৰেচন বিতৰণ কৰি দিয়ে আৰু স্কুলৰ ল'ৰা ছোৱালীৰ খাদ্যবোৰ তেখেতে জব্দ কৰি থয়, যাতে এই বস্তুকেইটা আমাৰ দুখীয়া শ্ৰেণীক বহুত অপমান কৰি আমাক দৰিদ্ৰ হিচাপে সি মানে চপলৰ আমাক দাবী কৰি এনেকৈ থ'ব বিচাৰিছে, যাতে আমি এই অমান্তি আমি এই দাবী আমি মানে প্ৰতিবাদ কৰিব লাগিব যে আমাক এই আমাৰ চৰকাৰক এই দাবীটো আমি জনাই আমাক যি সহায় সহযোগ কৰিব বুলি মই ইমানে কৈ মোৰ বক্তব্য সামৰিলোঁ। আৰু এটা কথা মই জানিব বিচাৰিম, আপোনালোকৰ যদি যিসমূহ দাবী বা যিসমূহ সুবিধা আপোনালোকে যদি সোনকালে নাপায়, আপোনালোকে কেনেধৰণৰ ব্যৱস্থা হাতত ল'ম বুলি ভাবিছে? আমি চৰকাৰক জনাই কাগজ পত্ৰ দি আমি প্ৰতিবাদ কৰিব বিচাৰিছোঁ। এতিয়া দৰমহা হোৱা নাই, হ'লেও আমি কামত ওলাইছোঁ হ'লেও আমি 2 ঘণ্টা বা 1 ঘণ্টা এনেকৈ আমি ইয়াতে অফিচতে সন্মুখতে থিয় হৈ আমি এতিয়া কামলৈ নিজৰ কাম যাম। আমি কামটো বন্ধ নাৰাখোঁ। ঠিক আছে।